সো গাইজ গুড মৰ্ণিং সকলোকে আশা কৰোঁ চবে ভালে আছে আৰু মানে যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ তামাম বৰষুণ আজিও দিছিলে মানে বৰষুণ চ' তাৰ মাজতে চেকতে মানে ওলাই আহি পেলাই এই এটা জেগা যাবলৈ ওলাইছোঁ আপোনালোকে চাই ভাল পাব এই বৰষুণত পানী পুৰা জাম লাগি গৈছে মানে এই কাফিলাখন নামটো দিয়া হোৱা নাই নামটো কি নথম লাগিছে মানে মই দুটামান গাড়ীখনত মানে অলপ কিবা লিখি আনো ইয়াতে ক'ৰবাত লিখিম বা ইফালে ক'ৰবাত কিবা চেনেলৰ নাম লিখিম তেনেকা আপোনালোকে লগ পাইছোঁ তাতে চিধা যাই লগ পাই আছোঁ এই আমাৰ লগত আছে নিতুল ভাই আমি এতিয়া মানে টংলাত যাম টংলাত যাই পেলাই মানে এই তেনেকৈ নাম চাম লিখিম কিমান কি নাজানো আপোনালোকক চব দেখাই থাকিম চাই থাকিব এই চাৰ্জিঙো আছে ইয়াতে চাৰ্জিংটো লগাই লওঁ তাৰপিছত যোৱাকালি ইটো লগোৱা হ'ল মানে এবাৰ বেছি দেৰি নকৰোঁ কথা পাতি যাই থাকিব চ' গাইজ কি ধুনীয়া ভিডিঅ' বনাই আহিছিলোঁ মানে এই চাৰ্জিং ইয়াতে লগাই দিলোঁ না সেইটো কাৰণে মানে অলপ প্ৰব্লেম দিলে মোবাইলটো মানে ৰেকৰ্ডিঙে নহ'ল এনেই বেকাৰ ইমানখিনি বুকি আহিলোঁ তাৰপিছত বেয়া লাগি যায় একদম ইমান পানী আহিছিলোঁ ৰাস্তা চ' এতিয়া উপায় নাই টংলা ননাই নদী পালোহি ইমান ধুনীয়া ভিডিঅ' বনাই আহিছিলোঁ মানে মনটোৱে ডাউন হৈ গ'ল এতিয়া কি পানী আহিছে চোৱা কি পানী তামাম পানী চ' আমি মানে কৈ আহিছিলোঁ কি ইয়াতে মানে আজি নাম চাম দিম কি নাম দিম কি নথম সেইগিলা মানে ভাবি আহিছিলোঁ কৈ আহিছিলোঁ কিন্তু এইটো ৰেকৰ্ডে নহ'ল বেয়া লাগি গ'ল বেয়া লাগি গ'ল মা হাতে নিদিলেও পলাই গুচি যাম বেবী যাম তোৰ ঘৰলৈ যাম মা হাতে নিদিলেও পলাই গুচি যাম আজি মানে বৰষুণ দি আছে না তামাম পানী ৰাতিপুৱা যোৱাকালিও দিছে বৰষুণ সেইটো কাৰণে পানীয়ে আৰু যোৱাকালি কি হৈছে ভিডিঅ' দিয়া নহ'ল চ' মই টাউনত আহিছিলোঁ মৰ্ণিং টাইমত যেতিয়া নেকি ৰাতিপুৱা টাইমত মৰ্ণিং ৱাকত মানে ইয়াতে আহিছিলোঁ ন তেতিয়া মানে আমাৰ পুলিচ মামাকেইটাই মোক ৰখাইছিল মই একো আনা নাই কাগজ পাতি সেনেকৈ পিছতে অলপ কিবা হ'ল পিছত কিবা চাহ তাহ খাবৰ কাৰণে কিবা এটা দি থৈ আহিলোঁ আৰু সৰু সুৰা আপোনালোকে কম্পালচৰি টাউনত আহিলে হেলমেট একদম নাম্বাৰ 1ত নাপাহৰিব বা লৈ আনিব লাগিলে নাহিবই আপোনালোকে এনেকুৱা খাতৰা হৈ আছে না এইকেইদিন কি ক'ম আৰু ইমানখিনি ভিডিঅ' বনাই অহাৰ পিছত মানে ভিডিঅ'টো নহ'লে বেয়া লাগি যায় তো আমি মানে কৈ আহিছিলোঁ কি ইয়াতে অলপ মডিফাই কৰিম আজি নামটো আপোনালোকে দিয়া নাই এজনে কৈছিল খুচি থৈ দিয়া মানে গাড়ীখনৰ নামটো খুচি থৈ দিয়া আৰু তেনেকা মই ভাবিছোঁ কি নথম বুলি মোৰ ফেভৰেট নাম লিলি বুলি থ'ম ইয়াতে লিলি বুলি লিখি দিম LILY লিলি তো পানী চোৱা পানীৰ মাজেৰে যাম আমি এতিয়া পানীৰ মাজেৰে যাম অলপ ফালিব লাগিব উপায় নাই গাইজ গাইজ অলপ দূৰাই থ'ব লাগিব টাউন হ'লে কি হ'ল ফালি চালি যাম একদম মানে চাৰিআলিত মানে এইটো থ'ব লাগিব নামটো তাতে বনাই যোৱাকালিও আহিছিলোঁ কিন্তু দোকান খোলা নাই চ' আজি আহিছোঁ আজি বা খোলা না বন্ধ চাব লাগিব তো ধুনীয়া নামবিলাক লিখি লৈ যাম আজি গাড়ীত ভাই চাব ৰেড থাৰ আহিছে এইকেইখনে ডিষ্টাৰ্ব কৰে একদম কি ক'ম আৰু সৰু ৰাস্তা হাজাৰ গাড়ী গাইজ আপোনালোকৰ নিজৰ ছাইডত গ'লে জাম নহয় মানে অভাৰ মানে ইফালে আহি যায় মানুহবিলাক ৰাস্তা বিচাৰি নাপায় চ' আমি অলপ চাই যাব কোনফালে আহিছে ডাইৰেক্টলি মানে কাটি দিব খোজে ডাইৰেক্ট কাটিলেতো এক্সিডেণ্ট হ'বই ইফালেদি যাব লাগিব কাৰণ অলপ এই তাতে মামাসকলে হেলমেটৰ কাৰণে ধৰি আছে আমি হেলমেট এটাই আনিছোঁ চ' ইফালেদি যাই এনেকুৱাকৈ ওলাই যাম গুলি এটা দি আমি আৰু আপোনালোকে যে ৰাস্তা পাৰ হয় ন চাই চিন্তি পাৰ হ'ব এতিয়া ডাইৰেক্টলি আহি গৈছিলে একজন ভাই চাওক এতিয়া এক্সিডেণ্ট হৈ গ'ল হয় অলপৰ কাৰণে এনেকাইতো মানুহবিলাক মানে নাচাই নুপুচাই ডাইৰেক্টলি কাটি দিব খোজে সেইটোৱে ভুল তো গাইজ আমি আহি পালোঁ আপোনালোকৰ মৰম চেনেহ পাই আছোঁ বহুত মৰম চেনেহ দি আছে আগলৈ যাতে এনেকৈ দি যাই থাকে তাকে আশা কৰিলোঁ আৰু মজা ভিডিঅ' বনাই যাই থাকিম গুৱাহাটীত যাইছোঁ মই অহাকালিমান ভিডিঅ' নাহিব চাগে গুৱাহাটীত যাইছোঁ কাম এটাৰ কাৰণে তো কি হয় চাওঁ কিমানখিনি সিফালেদি যাম আমি এতিয়া
সৰু ব্ৰিজ আমি স্কুলত আহোঁতে মানে ইফালেদি চাইকেল আনিছিলোঁ আগত চাইকেল চলাই চলাই মানে টাউনলৈকে পঢ়িব আহিছিলোঁ ইয়াতে হাই ছেকেণ্ডাৰী স্কুলত মই পঢ়ি গৈছিলোঁ এইখন স্কুলত তো গাইজ পামগৈ আৰু ইয়াতে আছে মানে দোকানখন সেইখন দোকানতে বনাম একদম মজা তো ইয়াতে আছিলে নেকি মজা পাই গৈছোঁ ৰ'দা চিন পাইছা তো গাইজ অৱস্থা মোৰটো ব্লগ বনাবি আৰু অৱস্থা খতম ইয়াতে বনাই দিম আমি এতিয়া দাদাই বনাই দিব মজাকে গাঁৱলীয়া ব্লগ 05 ফাইনালি আমার হয়ে গেল ইয়া গাঁৱলীয়া লিলি লিলি নাম দিছো লিলি এই পাৰ্টনাৰে আহিছে ইয়া আমি পুৰা লগাই দিম এতিয়া ষ্টিকাৰটো ছাগল চোর এই তো ছাগল চোর কত চোর করে ছাগল ইন্ডিয়ার পারতে নাকি হ্যাঁ চিন নাপায় ভালকে চিন নাপায় মজা লাগিছে এইটো গাঁৱলীয়া খাই আমি মানে লগাই আছোঁ একদম মানে মডিফাই কৰি আছোঁ অকণমান সেই এইটো এটা চাবিত লগাইছোঁ আৰু আপোনালোকক যদি লাগে টংলাত আহি এইটো MB ৰোড হয় এইটো হাই ছেকেণ্ডাৰী স্কুল তাৰ ফ্ৰণ্টতে আছে এই দোকানখন মজা নামটো ইয়া ক্ৰাপিকা মটৰ্ছ ডাইৰেক্ট আহি সোমাই যাব ইয়াতে ক'ব দাদাক ধুনীয়াকৈ বনাই পঠাব আপোনালোকক এতিয়াহে অলপ টুৰিষ্ট মানে ক'ৰবাত যোৱা গাড়ী যেন লাগছে দাদাই ধুনীয়াকৈ লগাই দিলে আৰু আমি এতিয়া অকণমান তেল চেল ভৰাই চাই থাকোঁ ঘৰৰ ফালে আৰু বেছি দীঘল নহয় গাইজ নামটো লিখি দিলোঁ ইয়াতে লিলি আজিৰ পৰা গাড়ীখনৰ নাম লিলি মোৰ মৰমৰ লিলি মানে একদম মজাৰ নাম আছিলে মোৰ একদম পচন্দ যোৱা নাম লিলি থৈ দিছোঁ লিলি লিলি অকণমান কিবা এটা দি দিলোঁ লুকছ তো ফাইনেলি এইটো এটা লগাই দিলোঁ ভাই বন্ধ যে চ' গাইজ এইখনটো বন্ধ কৰি দিলে তো আগতো এখন আছে যামনে নাযাম লুকছটো আপোনালোকক দেখাইছোঁ ৰ'বা মই ৰখি ফালে আৰে ইয়াৰ ইফালে নিব লাগিব আমাৰ গাড়ী যোনফালে হ'লেও যাব মানে আমাৰ গাড়ী যোনফালে হ'লেও যাব মানে মাত্ৰ যাব লাগে আৰু গাইজ আগৰ এখন মানে তেল দি আছে আমাৰ টংলাৰে তাতে 100 টকাৰ এটা তেল ভৰাই আনো মানে এইকেইদিন বাহিৰৰ তেল ভৰাও নাই চ' তাতে যাওঁ তাতে ভৰাই আনো আৰু মজাকৈ অলপ ফুৰিও আহোঁ মই গোটেই চিটকে দিলে গাড়ী কি ক'ম আৰু কৈ লাভ নাই তো বাদে দিয়া আৰু গোটেই চিটকে দিলে হাত চাত গোটেই লেতেৰা পানী গাড়ীৰ পানী চিটকি আহিল ভুল হৈ যায় বাৰু এইটো মানিব লাগিব কেতিয়াবা মানে আমাৰো ভুল হৈ যায় তাৰো ভুল হয় বেলেগৰো ভুল হয় সেইটো কাৰণে একো নকওঁ আৰু যাই থাকক ইমান ঝামেলা কৰি লাভ নাই আমাৰ জাষ্ট শিকিছে এনেও শিকি আছোঁ বৰষুণৰ পানীত চ' ইফালে মানে মঙলদৈ যায় এইটো ৰাস্তা ফাইনেলি ইফালে মানে মঙলদৈ যাব পাৰে মজাকৈ গোটেই শিকিল নেকি তোৰ ভাই আছে 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 লাগ ভাল গোটাই শিকাই দিলে ইয়া গোটাই শিকছে নাকি তেল পালে মানে আমাৰ লিলি তামাম দুৰ্বল হৈ যায় একদম ভয় এইটো ৰাস্তাত বহুত এক্সিডেণ্ট হৈ থাকে একদম মজা আছে না পুৰা চবে জোৰে আহিবৰ কাৰণে ট্ৰাই करे सो गाइस मैं तो भूल ही गया था आप लोग मेरे को हिंदी में ब्लॉग बनाने के बोल रहा था कोई बात नहीं शुरू करते हैं अभी लेके हिंदी में ब्लॉग बनाएगा अपन जा रहा है अभी घर तब तो बना के आया था तो उधर ही क्या हो गया मेरा मोबाइल डायरेक्टली स्विच ऑफ हो गया पता नहीं क्या हुआ था यहाँ पे सर्च लगाने से दिक्कत होता है शायद इसलिए मतलब ख़राब भी होता है इसलिए यहाँ से निकल के डायरेक्टली कर दिया सर्च नहीं दिया अभी तो घर में जाके सर्च देगा अपन जल्दी मारी जाओ एकदम साइडे मैंने टाउन और साइडे आई मम्मी जी पानी बाबू छपरी गए छपरी एंट्रक लाभार छपरी बोली कय নহয় KTM और एंट्रक चलाবিলাক বোলে छपरी হয় মানে মই ভিডিওতে গম পাইছো হা তো এটা অলপ চালি যাওঁ
গাইছ আৰু জোৰে আহিব দেই সিহঁতে আমাক মানে টাৰ্গেট কৰিব সিহঁতে আৰু জোৰে আহি আমাক ক্ৰচিং কৰিব ক্ৰচিং গাইছ কৈছিলোঁ না মই অভাৰটেক কৰিব চাপৰি হয় গাইছ চাপৰি মই যি কওঁ এতিয়া পূৰা স্পীডত যাব সিহঁতে চাবি টাউন পাইছে না খালি যাব সিহঁতে ইয়া কি হালন গাইছ চাবি নেকি আৰু এবাৰ যাম হা গাইছ সিহঁতৰ লগত আকৌ এবাৰ যাম হা আমাৰখনতো গাঁতত ধুলেও যাব চাবি ফালি যাব হা दबाबो ओ भाई कैसा चला रहा है ये देखो हेलमेट भी नहीं है गाइस देख सकते हो हेलमेट भी नहीं ये फल के है ये देखो फल के जाएगा हाँ ये देखो आजुर के जाएगा सभी उड़ी যাব হা এখানে একদম কামাকে খুন্দে দিব কি আমাক চাই পেলাই এই চাপৰি লোক গাইছ ফালি গৈছে আগত গাইছ চাপৰি লোক deh guys tonggal coba bare battery ৰিক্সাৰ ডপনি battery ৰিক্সা কিমান লাগে আপোনালোকক কেইখন লাগে battery ৰিক্সা নদীটোত চোৱা নাই এনেকা পানী আহিছে পুৰা ভূটানৰ পৰা পানী অহা নদী হয়তো গাইছ লুকছটো দেখাইছোঁ বাৰু তাতে দেখা পোৱা নাছিলে এই লুকছ পইচা মজা লাগিছে লোক তো গাইছ ভিডিওটো এইখিনিতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত ধামাকা কৰিম বাই বাই